সকলোকে নমস্কাৰ জনাই আজি মোৰ মিনি ভ্লগটো আৰম্ভ কৰিলোঁ বিয়া ঘৰৰ পৰা। আমাৰ ফালে আকৌ ৰখীয়া দিনাখনৰ খানাটোহে মেইন, সেইবাবে আমি সকলোৱে লগ লাগি শাক কুটিবলৈ বুলি আহিলোঁ। এয়া আমাৰ আপাহঁত খুৰীহঁত শাক কটাত ব্যস্ত হৈ আছে। বিয়া হওক সকাম হওক সকলোৱে মিলিজুলি এনেদৰে কামবোৰ কৰিলে বহুতেই ধুনীয়া লাগে নহয়নে? এয়া ভাত আৰু দালি আকৌ প্ৰায় হ'লেই। আমি সকলোৱে জানো বিয়াঘৰ বুলিলে উদুলি মুদুলি পৰিৱেশ আৰু সকলোৱে কিবা নহয় কিবা কামত ব্যস্ত। ইফালে মাংস কটাত ব্যস্ত, ইফালে আকৌ আমাৰ বৰ্তাহঁতে হাঁহবোৰ ধুনীয়াকৈ চাফা কৰি দিছে। ইয়াৰ পাছৰ ভিডিঅ'খিনি কিন্তু কৰিব নোৱাৰিলোঁ দেই। যি কি নহওক এয়া আকৌ বিয়াৰ দিনাৰ পৰিৱেশ। শান্তি বিয়াত কইনাজনী যিহেতু মেইন, সেইবাবে এয়া গা পা ধুৱাই আনি বায়েকহঁতে কইনাজনী ধুনীয়াকৈ সজাই আছে। বিয়াৰ দিনাৰ খানাটো যিহেতু সোনকালৰ পৰাই আৰম্ভ হয়, সেইবাবে পপু মানুহ আমি ধুনীয়াকৈ বহি খানাটো খাই ল'লোঁ। আমি খাই আহোঁ মানে আকৌ কইনাজনীক সজাই মেলি ৰেডিয়ে কৰিলে। বাৰু আজিলৈ ইমানেই।